এখন ধুনীয়া ঠাইলৈ যাবলৈ ওলালোঁ চাৰিওজনে ল'ৰা ছোৱালী দুটাক লৈ। ধুনীয়া ঠাইখন আহিয়ে পালোঁ। ধুনীয়া ঠাইখন ভিতৰখিনি চাওক বাৰু কি ধুনীয়া। এই পাৰ্কখন হয় উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ ওচৰতে। বহুত ধুনীয়া হয় পাৰ্কখন, আপোনালোকে চালে বহুত ভাল পাব বাৰু। তো এনেকে চলিছ ভালকে চল গ্লাছ লগা আছে। বললি কান দেখে ভিডিও এতিয়া নাই এতিয়া এইবাৰ নাহে চাগে। কিয় সেইফালে এইফালে খাটা দিব ৰাখিলে ভাল ৰাখি দে হ'ব বুক কৰি এতিয়া চৰ্টছত দিম।